হাই ফ্ৰেণ্ডছ, কি কৰিছে আপোনালোকে? ভালে আছেনে? আজি আমি কিছিল তাৰিগাঁও শিমল নৌবাৰী অঞ্চলত আমি মানে সেই আমাক নিমন্ত্ৰণ জনাইছে নাটিকাখনৰ, সেইকাৰণে আমি নাটিকা যাবলৈ চবে সাজু হৈছে সকলোৱে। এইবিলাক হ'ল মানুহবিলাক, এইটো হ'ল চিকলিবা, এইবিলাক এনেকৈ আমি সাজু হৈছে। এইটো মোৰ মাইনা বা। এতিয়া আমাৰ গাড়ীখন আহিলে, চব বাবিলাক ৰখি আছে, চবৰে ইমান ফূৰ্তি চাওকচোন। এতিয়া আমি গৈ আছোঁ। ইয়াত দেখিছেনে আমাৰ লক্ষ্মী দেৱী মেকআপ কৰি আছে আৰু লগতে বান্দৰ আৰু কৃষ্ণ মেকআপ কৰি আছে। এয়া গোপিনীসকল হাই কৰি দিয়া। সকলোফালে মেকআপ চলি আছে, কিন্তু দুখৰ খবৰ মোৰে মেকআপ হোৱা নাই। এতিয়া আমাৰ নাটিকাখন ষ্টাৰ্ট হ'ল। মই মাজৰ পৰা এটা ক্লিপ লৈছোঁ। ইয়াৰে দৈৱকীৰ ভইচটো মাইনা বাৰ, লগতে হাঁহিটো কেনে হৈছে কমেণ্ট কৰি জনাব। এতিয়া নাটকখন আপোনালোকে চাই যাওক। জন্মগ্ৰহণ কৰিছে তই মৰিবলৈ সাজু হ। তোৰ মৃত্যু অতি ওচৰত, অতি ওচৰত, অতি ওচৰত। ফাইনেলি আপোনালোকৰ ওচৰত মই দেখা দিলোঁ। কৃষ্ণটো হৈছোঁ মই। কমেণ্ট কৰি জনাবচোন মোক কেনেকুৱা লাগিছে। এইখন হৈছে মোৰ জীৱনৰ প্ৰথম নাটক। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা হৈছে। মই পাৰিছোঁনে? অকণমান ক্লিপ লৈ দেখাইছোঁ। যদি ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এতিয়া আমি ঘৰলৈ যাব। বাই।